এইফালে ঠহি খহি গৈছেচোন এইফালে লৈ লওঁ ভালেই লাগিছে কাপোৰযোৰ ভালেই লাগিছে ইমান দূৰলৈ যাম যেতিয়া উৰণিটো ভালছে লৈ লওঁ বাৰু ভালেই লাগিছে ইমান বেয়া লগা নাই কাৰোবাক লগ পালে তেওঁ ক'ব নহয় মই ইমান বুজি নাপাওঁ মই আৰু ইমান বুজিয়েই নাপাওঁ ভালেই লাগিছেনে বেয়াই লাগিছেনে তথাপিতো বেগটো লৈছোঁ এডোখৰতে লৈ লৈছোঁ মানুহবোৰক লোৱা দেখোঁ দেখি ভালেই লাগিছে চাগে ভালেই লাগিছে গৈ থাকোঁচোন কোনোবা হ'লেও ভাল লাগিছেনে বেয়া লাগিছে ক'ব নহয় আকৌ ভালেই লাগিছে ইমান বেয়া নাই লগা বাৰু ভালেই লাগিছে গৈ থাকোঁ যেতিয়া ইমান দূৰলৈ জপন এখন খুলি লওঁ আমাৰ ৰঙলী মামাজনী একেবাৰে দেখোন একদম তলে মোক কৈ সাজি কাজি আছে কিনো কৰিছে বাৰু বা অনি চনি লৈ বেগো লৈছে আজি ক'ৰবালৈ যাব যেন পাইছোঁ দেই যাওঁচোন সুধোঁগৈ ক'লৈনো যায় বাৰু সুধিলেহে গম পাম ব'লচোন সুধি আহোঁ বৰমা কি কৈছেনো তইচোন পঢ়ি মই হেৰি নহয় এই গুৱাহাটীলৈ ভাড়া কৰিছে এই তালৈকে যাম বুলি ওলাইছোঁ বাৰু মোক ভাল লাগিছে নাই কচোন মোৰ ঠিকে হৈছে নাই বাৰু আপুনি গুৱাহাটী যাব গুৱাহাটী যাম আকৌ গুৱাহাটী কোনোবাই ভাড়া কৰিছে নেকি ভাড়া কৰিছে যাব কেইটাত কৈছিলে দেই 7টাত কৈছিলে তাৰপৰা মই সোনকালে ওলাই গৈছোঁ আৰু গুৱাহাটীহেন জেগালৈ যাম হয়তো সেইটো কাৰণে সোনকালে ৰাস্তা লৈ থাকোঁগৈ মোক আকৌ এৰি থৈ যাব নহ'লে যাব নহয় এৰি থৈ যাব সেইটো হয় বাৰু ভাড়া দিয়া গাড়ীয়ে আকৌ সোনকালে ওলাই যাব লাগে সেইকাৰণে মই সোনকালে ওলালোঁ আকৌ বাৰু পিছে হেৰি নহয় বৰমা কচোন তই গুৱাহাটীলৈ যাব যদি আপুনি অকণমান ধুনীয়াকৈ ওলাব লাগিছিলে কেলে মোৰ বেয়া হৈছে নেকি মই ভালেই দেখিছোঁ গুৱাহাটী হেন চহৰখনলৈ যাবলৈ হ'লে মানুহ অকণমান স্পেচিয়েলকৈ যাব লাগিব আপুনি দেখোন স্পেচিয়েল মানে হেৰি আপুনি বাৰু বেগটো লৈছে প্ৰথমে বাৰু দেই তাৰপিছত এতিয়া সেই জোতা এযোৰ পিন্ধিব লাগিছিলে আপুনি চেণ্ডেল পিন্ধি আহিলে জোতা জোতা ৰূপহী নহয় জোতা এযোৰ মোৰ আছে বাৰু তাৰপিছত হেৰি আকৌ এই যে জোতাযোৰ হেৰি এদিন মই গৈছিলোঁ বজাৰলৈ জোতা পিন্ধি গৈছিলোঁ মানে বজাৰ মানে দূৰৰ বজাৰ তাৰপিছত গৈছিলোঁ মানে তেতিয়া বহুত ক্ষয় গ'ল সেইটো কাৰণে ইমান দূৰলৈ আকৌ জোতাযোৰ পিন্ধি যাম যেতিয়া বেছিকৈ ক্ষয় যাব সেইকাৰণে মই নিপিন্ধিলোঁৱে আৰু ক্ষয় গ'লে মানে আৰু ইয়াতকৈ দূৰলৈ যাম তেতিয়া মই পিন্ধি যাম বুলি ভাবিলোঁ আকৌ কি বুলি কয় হ'লেও আৰু সেই গুৱাহাটী আৰু বজাৰখনৰ মাজত বহুত পাৰ্থক্য নহয় এই আপোনাক মই কথাটো কওঁ শুনক ধুনীয়াকৈ 1 নম্বৰ ধুনীয়াকৈ জোতা এযোৰ পিন্ধিব লাগিব হয় নেকি তাৰপিছত 2 নম্বৰ ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধিব লাগিব কাপোৰ লগত মই ভাবিলোঁ কি সেই কাপোৰ এযোৰ এবাৰ সেই গোলাঘাটলৈ পিন্ধি গৈছিলোঁ সেই তাৰমানে কি সেই যে ফাগুনিক সেই মেচিনত ধুবলৈ দিলোঁ লোকে সেই কাপোৰযোৰ পুৰণা হৈ থাকিলে তাৰপৰা আজি বোলো পিন্ধিলে সেইযোৰ আৰু পুৰণা হ'ব তাতোতকৈ দূৰলৈকে গ'লে মানে তেতিয়া মই পিন্ধি যাম আৰু সেইযোৰ নহ'লে আকৌ গুৱাহাটীলৈ গ'লে যদি বেয়া হৈ যায় নহয় তেতিয়া আৰু যদি মই শ্বিলং যাওঁ বম্বে যাওঁ সেইবোৰলৈ গ'লে আকৌ কাপোৰযোৰ মোৰ বেয়া হৈ যাব নহয় সেইকাৰণে মই এনেকৈ পিন্ধি লৈছোঁ আৰু মোৰ কথা মই ভাবোঁ কি ফাগুনিক ধুবলৈ দিলোঁ তাৰপিছত সেই আকৌ মোৰ চাবোনডোখৰ আকৌ খৰচ হৈ যাব যে সেইকাৰণে মই নিজে নুধুলোঁ তাৰপৰা সেইকাৰণে মই ফাগুনিক দিলোঁ সেইটো কথা হ'ল বাৰু হেৰি নহয় বৰমা আপোনাক কথা এটা কওঁ শুনক আপুনি এতিয়া বেগটো লৈ যায় হয়নে বাৰু বেগটোচোন একেবাৰে ধুনীয়াই বাৰু মজা লাগিছে বেগটো দেই ভাল লাগিছে আকৌ তাৰপিছত আপুনি লিপষ্টিকো লগাইছে মানে ফুলিযোৰটো আৰু ধুনীয়া লাগিছে দেখোন আমাৰ তাৰমানে বৰমা একেবাৰে গোটেই এজনী একদম গাভ লাগিছে
শুনচোন কথাটো সেই এইযোৰ তাৰমানে মই কণ্টিলৰ পৰা আনিছিলোঁ তাৰপিছত লিপষ্টিকটো যে সেইটো সেই দীঘলীয়ে দিছিলে মোক বোলে আপুনি সেই এইটো গুৱাহাটীলৈ যাব মোৰ লিপষ্টিকটোকে লৈ যাওক সেই খহি যাব আজিকালি অকণমান ফেশ্বনত যায় কয় যে সেইকাৰণে মই ফুলিযোৰ সেইকাৰণে তেনেকৈ পিন্ধি ল'লোঁ সেই ফাগুনিৰ পৰা লৈ পেলাই মই ভাবিছোঁ নিজে ফেশ্বনেই হৈছে চাগে জানো পাই তই কি কৈছ মোৰ মতে ফুলিও এয়া পিন্ধিছোঁ লিপষ্টিকো ঘঁহিছোঁ মোক ফেশ্বনে যেন লাগিছে নহয় মামা এই আপোনাৰ ফেশ্বন জানে লাগিছে মানে হেৰি মানে এই কথা এটা হ'ল আপোনাৰ এই কাপোৰযোৰে অকণমান গণ্ডগোল কৰিছে হয় কাপোৰ এযোৰ আপুনি একদম ধুনীয়াকৈ লাহি পাহিকৈ মানে কোচ চুচ দি পিন্ধাহেঁতেন একদম আপোনাক একদম ক'বই নালাগে একদম ফাইণ্টাষ্টিং লাগিলেহেঁতেন একদম চবেই ভাল লাগিছে নেকি তেতিয়া একদম ধুনীয়াকৈ একদম চবেই একদম এনেকৈ বুলি ক'লে হয় নেকি তেতিয়াহ'লে নহয় এটা কথা মই এইবোৰ কথা পাতি থাকিলে আৰু দেৰি হ'ব ন দেৰি হ'ব মই আজি এইযোৰকে পিন্ধি যাওঁ আকৌ যদি ক'ৰবালৈ বম্বে চম্বে যাওঁ তেতিয়া মই ভাল এযোৰকে পিন্ধি যাব লাগিব সেইটো কাৰণে এইযোৰকে পিন্ধি যাওঁ আৰু মোৰ মতে এযোৰে মোৰ ভাল লাগিছে সেইকাৰণে তই কৈছ হয় কিন্তু হ'লেও মোৰ মনটোৱে মনা নাই মোৰ সেই বেয়া ভাল কাপোৰযোৰ মই বেয়া নকওঁ আৰু দেই হেৰি আৰু মোক নহ'লে গাড়ীয়ে এৰি থৈও যাব সেইকাৰণে মই যাওঁৱে তেতিয়াহ'লে আপুনি গৈয়ে থাকক আৰু নহ'লে আপোনাৰ গাড়ীখন যদি গুচি যায় নহয় আপুনি আৰু হেৰি